ডালকচু, ঔটেঙা আৰু মচুৰ দালি কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি মই চব যোগাৰ কৰি পেলাই কুকাৰতে এনেকৈ দালিয়ে কচুৱে চিটি মাৰিবৰ কাৰণে নিমখ অকণমান দি পেলাই বহাই দিলোঁ। এইফালে মোৰ ডালকচু দালি ৰেডি হৈ গ'ল। এইফালে মই কেৰাহীটো পাতি শুকান মাছ দুজনীমান ধুই পেলাই এইফালে কেৰাহীটোত অকণমান ভাজি ল'লোঁ। গেছটো কমাই পেলাই ভাজিছোঁ যদিও অকণমান ধোঁৱা ধোঁৱা হৈ গৈছে। এতিয়া মই শুকান মাছকেইজনী দিয়াৰ পাছত ধুনীয়াকৈ লৰাই লৈছোঁ। জোখ অনুযায়ী নিমখ হালধিটো দিলোঁ আৰু লগতে মই দি দিছোঁ নহৰু থেঠেলিয়াই পেলাই। নহৰুৱে তেল মাৰিলে গোন্ধটো খুব ভাল লাগে। লগতে মই শুকান জলকীয়া দুটাও দি দিছোঁ গোন্ধৰ কাৰণে। মই এনেকৈ দালি তেল মাৰিলে খাই খুব ভাল পাওঁ। পিঁয়াজতকৈ নহৰুটো দালি তেল মাৰিলে খাই খুবেই ভাল লাগে। এতিয়া মই চব বস্তুখিনি এনেকৈ মিক্স কৰি লোৱাৰ পাছতে বইল দালিখিনি ঢালি দিম। আপোনালোকৰ বইল কৰা কচু পিটিকা দালি বেছি কোনটো ভাল পায় কমেণ্ট কৰি জনাব দেই নাপাহৰিব। মই পিটিকাও ভাল পাওঁ আৰু এনেকৈ দালি বনালেও ভাল পাওঁ। আৰু যিহেতু এতিয়া ঔটেঙা কোমলীয়া কোমলীয়া ঔটেঙা ওলাইছে, খাবলৈ খুব ভাল হৈছে। ঔটেঙা আৰু কচু দালিৰ লগত কচুটো যেনেকৈ বনালেও ভাল লাগে। আজি মই সদায় পিটিকা কৰি খাই আছোঁ। আজি মই এনেকৈ দালিৰ সৈতে বনাই ল'লোঁ কোমলীয়া ঔটেঙা ঢালি পেলাই। ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্ট কৰি দিলে মানে ধৰি লওক কমেণ্ট কৰি ক'লে মানে মোৰ বনাবলৈ বহুত ভাল লাগে, উৎসাহিত লাগে। আজিও আপোনালোকে এনেকৈ থলুৱা থলুৱা জুতিবিলাক খাই কেনেকুৱা পায় সেইটো কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ মোৰ চব্জি ৰেডি হৈ গ'ল মোৰ। লগতে বেলেগ ভাজি অকণ বনাই ল'লোঁ। তেনেকৈ ভাতকেইটা খালোঁ।